সকলোৱে অসমবাসী ৰাইজ শাৰদীয় দুৰ্গা পূজা শুভেচ্ছা জনাইছোঁ। আৰু এয়া হৈছে আমাৰ খাৰজানৰ দুৰ্গা মূৰ্তি, আপোনালোকে চাব পাৰিব। সকলোৱে ভিডিঅ' আপোনালোকক দেখুৱাম, আপোনালোকে চাই থাকিব, স্কিপ নকৰিব। আৰু খুব মানে সক্ষম হৈছোঁ মই যে খাৰজান টি ষ্টেটত মই উপস্থিত আছোঁ। আৰু আজি হৈছে প্ৰথম দিনা পূজা, আপোনালোকে চাব পাৰিব। ক্ষমা কৰিব যাতে মই দিনতে শ্বুট কৰিব নোৱাৰিলোঁ বৰষুণৰ কাৰণে, সেইটো কাৰণে। আৰু এইপিনে আপোনালোকে চাব পাৰিব বাবা ধাগা চাগা বান্ধি আছে, এয়া হৈছে আমাৰ ফেমিলি। আৰু খুব ভাল লাগিছে, আমি গোটেই ফেমিলিৰ লগত দৰ্শন কৰিব আহিছোঁ, খুব ভাল লাগিছে, চাব পাৰিব আপোনালোকে। ফাইনেলি গাইছ আপোনালোকে চাব পাৰিব, দৰ্শন চৰ্শন কৰি ল'লোঁ মই আমাৰ ফেমিলিৰ লগত। আৰু এতিয়া অলপ ওলাম গাইছ, অলপ মানে আমাৰ খাৰজানৰ দৃশ্যটো চাম। আৰু 2 সপ্তাহমান হৈ গ'ল, বৰষুণ এৰা নাই, চাব পাৰিব আপোনালোকে। আৰু এতিয়া অলপ ৰ'দ দিছে, সেইটো কাৰণে অলপ মানে ভিডিঅ'টো শ্বুটিং কৰিছোঁ আৰু মই। আৰু এইপিনে চাব পাৰিব মানুহকেইটা কিমান ভিৰ আছে দৰ্শন কৰিবলৈ, দেখুৱাইছোঁ আপোনালোকক। চাই থাকিব মোৰ চেনেলটো MG অফিচিয়েল ব্লগ। যদি আপোনালোকে নতুনকৈ আছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, যাতে আৰু আপোনালোকে ভাল ভাল ভিডিঅ' পাই থাকিব। আৰু এটা কথা গাইছ, আৰু এই বছৰ পূজা ইমান ভাল লগা নাই বৰষুণৰ কাৰণে। আৰু বৰষুণটো বহুত ডিষ্টাৰ্ব দিছে, সঁচাকৈ বৰষুণটো বহুত ডিষ্টাৰ্ব দিছে। আৰু এইপিনে আপোনালোকে চাব পাৰিব গোটেই ফিল্ডটো একদম বোকাই বোকা হৈ আছে। আৰু চাব পাৰিব গাইছ কিমান মানুহ ভিৰ লাগিছে, বাপৰে বাপ। আৰু এইপিনে আপোনালোকে চাব পাৰিব প্ৰসাদ দি আছে, আৰু খুব ভাল লাগিছে সঁচাকৈ। আৰু আজি ৰ'দ দিছে কাৰণে মানুহবোৰ ভিৰ লাগিছে। আৰু খুব ভাল লাগিছে সঁচাকৈ, ক'ব গ'লে বহুত ভাল লাগিছে। আৰু এইপিনে চাব পাৰিব আপোনালোকক দৃশ্য দেখুৱাইছোঁ আমাৰ খাৰজান টি ষ্টেটৰ। তো ফাইনেলি বন্ধু আপোনালোকে চালে আমাৰ খাৰজান টি ষ্টেটৰ পূজা, আৰু খুব ভাল লাগিছে সঁচাকৈ, ক'ব গ'লে বহুত ভাল লাগিছে। আৰু মোকো ভাল লাগিছে। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব, স্কিপ নকৰিব, বহুত মানে লং আছে ভিডিঅ'টো। আৰু চব ফালে আপোনালোকক দেখুৱাম আমাৰ খাৰজানৰ পূজা, চাই থাকিব আপোনালোকে, স্কিপ নকৰিব ভিডিঅ'টো। আৰু চাব পাৰিব কিমান একদম ফিল্ডকেইটা কিমান একদম মানে বোকাই বোকা হৈ আছে, আৰু দেখুৱাইছোঁ আপোনালোকে, চাই থাকিব। আৰু এইবছৰ কিন্তু ইমান ভাল লগা নাই পূজা সঁচাকৈ, ক'ব গ'লে এইবছৰ ইমান ভাল লগা নাই বৰষুণৰ কাৰণে। আৰু সেনেকৈ বহুত মানুহ আছে বৰষুণৰ কাৰণে অহা নাই পূজা চাবলৈ, সঁচাকৈ বহুত মানুহ আছে সেনেকৈ বৰষুণৰ কাৰণে অহা নাই। বৰষুণৰ কাৰণে মানে পূজাটো ভাল লগা নাই, নহ'লে বৰষুণ নিদিলেহেঁতেন ন, পূজাটো ভাল লাগিলেহেঁতেন। আৰু ক'ব গ'লে আপোনালোকৰ কাৰণে কষ্ট কৰিছোঁ। আৰু মই আপোনালোকক দেখুৱাইছোঁ দোকানকেইটা লাগি আছে, ভিডিঅ' বনাইছে, ভিডিঅ' ব'লা ভিডিঅ' খাই বুলি খাই দে। আৰু এইপিনে কিবা কিবি বনি আছে, সেইটো আপোনালোকক দেখুৱাইছোঁ। আজি কি বনি আছে সেইটো আপোনালোকক দেখুৱাম। ঐ সমীৰ ভাই, কি বনি আছে, কি বনি আছে? এইপিনে আপোনালোকে চাব পাৰিব কণী আছে, আৰু এইপিনে ঘুগনি চুগনি আছে, চেকৰ গুটকা চুটকা চব আছে, মানে এভৰিথিং বস্তু পাব। আপোনালোকে আহিব ইয়াতে, দেখুৱালোঁ আপোনালোকৰ দোকানকেইটা চালে আপোনালোকে। আৰু এইটো দোকানত আপোনালোকে গোটেই বোকাটো একদম মানে খতম হৈ গৈছে সঁচাকৈ, একদম মানে গোটেই বোকা বোকাই হৈ গৈছে। আৰু এইপিনেও দোকান লাগিছে, চাব পাৰিব আপোনালোকে, এইপিনেও দোকান লাগিছে, একদম মানে ক'বই নালাগে, একদম বোকা বোকা, একদম বোকা, মানে বোকাটো খতম হৈ গৈছে, একদম বোকা, একদম বোকা, একদম বোকা হৈ গৈছে সঁচাকৈ। আৰু এইপিনে আপোনালোকে চাব পাৰিব একদম ৰাস্তাটো খতম আছে, একদম গোটেই ৰাস্তাটো বোকা। একদম যোনটো আপোনালোকে চালে ফিল্ডটো, সেইটো দেখালোঁ আপোনালোকে, সেইটো একদম গোটেইটো একদম বোকা, একদম মানে বৰষুণটো দিলে নহয়, সেইটো কাৰণে আৰু মানে এনেকৈ হৈ গৈছে। তো ফাইনেলি গাইছ আপোনালোকে চাব পাৰিব, মই পূজাৰ পৰা মানে সেইটো এটা পলাই গ'ল মানে। গাইছ ফাইনেলি মই মানে বহুত বোকা আছিলে, মানে সেইটো কাৰণে ৰাস্তা পিনে আহি গ'লোঁ। আপোনালোকে চাব পাৰিব ৰাস্তা পিনে আহি গ'লোঁ। আৰু আপোনালোকক দেখুৱাম এইপিনে দোকানকেইটা লাগি আছে, সেইটো আপোনালোকক দেখুৱাম, চাই থাকিব আপোনালোকে। যদি আপোনালোকে নতুনকৈ আহিছে মোৰ চেনেলত, তেনেহ'লে মোৰ চেনেলটো MG অফিচিয়েল ব্লগ হয় নামটো। আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক, যাতে আপোনালোকে আৰু নতুন নতুন ভিডিঅ'কেইটা পাই থাকিব। গাইছ আপোনালোকক দেখুৱাম এইপিনে দোকানকেইটা লাগি দেখাম গাইছ, সেইপিনে দোকানকেইটা লাগি আছে পূজা, আপোনালোকে দেখুৱাইছে পূজা দোকানকেইটা লাগি আছে। ফাইনেলি বন্ধু আপোনালোকে চালে নহয়, আৰু সেইপিনে ভিতৰ পিনে যাব নোৱাৰিলোঁ, গতিকে ক্ষমা কৰিব, বহুত বোকা আছিলে সেইটো কাৰণে। আৰু
ৰিকুৱেষ্ট কৰিছোঁ আপোনালোকে মোক ছাপোৰ্ট কৰিব, সেনেকৈ আগবঢ়াই যাব আৰু সেইটোৱে ৰিকুৱেষ্ট কৰিছোঁ আপোনালোকক। থেংক ইউ গাইজ। হেল্ল' মাই ফ্ৰেণ্ড, আৰু ভাল লাগিলে আমাৰ খাৰজানৰ পূজা চাই পিনে। আৰু এতিয়া আমি ডাইৰেক্ট ঘৰ গৈ আছোঁ, আৰু ঘৰৰ পৰা ডাইৰেক্ট আমি ওলাম তিনিচুকীয়া, আৰু চাব আপোনালোকে। আৰু এইপিনে দোকান লাগি আছে, চালে নহয় আপোনালোকে। আৰু খুব ভাল লাগিলে সঁচাকৈ, ক'ব গ'লে বহুত ভাল লাগিলে খাৰজানৰ পূজা চাই পিনে। আৰু তিনিচুকীয়াৰ ভিডিঅ' আপোনালোকে স্কিপ নকৰিব। ফাইনেলি আমি এতিয়া ওলাইছোঁ টাউন ফালে, আপোনালোকে চাব পাৰিব এইপিনে। আৰু এতিয়া আমি গৈ আছোঁ তিনিচুকীয়া, সেইটো আপোনালোকে দেখোন পূজা চাবলৈ গৈছোঁ আৰু তিনিচুকীয়া। তো গান এটা গাইছোঁ, পূজা চাবলৈ ওলালোঁ নতুন কাপোৰ পিন্ধি লৈ। আৰু আপোনালোকে চাব, যদি আপোনালোকে নতুনকৈ আহিছে মোৰ চেনেলত, তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, যাতে আৰু ভিডিঅ' পাই থাকিব। তো গাইজ, ভিডিঅ'টো দীঘল হ'ব পাৰে, আপোনালোকে স্কিপ নকৰিব, ভিডিঅ'টো শেষলৈকে চাব আপোনালোকে। আৰু নিশ্চয় আপোনালোকে শুনিছে কাঞ্জিখোৱা নামটো। আৰু ইয়াৰ পৰা আমি ডাইৰেক্ট তিনিচুকীয়া যাম। ভাবিছোঁ কিবা এটা খাওঁ নেকি যোৱাৰ আগতে, বহুত ভোক লাগিছে। আৰু এইপিনে চাব পাৰিব, আপোনালোকক দেখুৱাইছোঁ হোটেল ওচৰতে আছে আমাৰ। কিবা এটা খাওঁ নেকি, মোৰ ফ্ৰেণ্ডত সুধিছোঁ মানে কিবা এটা খাওঁ নেকি ফ্ৰেণ্ড। তো ফ্ৰেণ্ড ক'লে ঠিক আছে, কিবা এটা খাই লওঁ, তাৰপাছত আমি তিনিচুকীয়া যাওঁ। তো ঠিক আছে, তেনেহ'লে আপোনালোকে ভিডিঅ'টো চাই থাকিব, স্কিপ নকৰিব। ফাইনেলি বন্ধু আমি হোটেল ভিতৰত উপস্থিত আছোঁ, ইয়ানি কি সোমাই গ'লোঁ। আৰু চাব পাৰিব আপোনালোকে হোটেলত আমি উপস্থিত আছোঁ, দেখুৱাইছোঁ আপোনালোকক দৃশ্যটো। আৰু এইপিনে আপোনালোকে চাব পাৰিব মোৰ ফ্ৰেণ্ড, দেখুৱাইছোঁ আপোনালোকক ওচৰত লৈ গৈছোঁ, এইকেইটা মোৰ ফ্ৰেণ্ড হয়। আৰু সেইটোৱে চিটত আমি বহিম আৰু কিবা এটা খাম। ফাইনেলি আপোনালোকে চাব পাৰিব আমি খাবলৈ বহিছোঁ, আৰু দেখুৱাব বিচাৰিছোঁ আমি কি খাইছোঁ। এইটো চাব পাৰিব আপোনালোকে, চিঙৰা হয় এইটো। আৰু চাব পাৰিব এইপিনে আৰু এটা ফ্ৰেণ্ড লগ পালোঁ, গুণ্ডা বনি আছে আৰু দেখুৱাব বিচাৰিছোঁ মোৰ ফ্ৰেণ্ডকেইটাও, তেওঁলোকেও খাই আছে। তো বেছি কথা নাপাতো, ময়ো সোনকালে খাই লৈছোঁ, দেৰি হৈছে আমাৰ। আৰু ফাইনেলি বন্ধু আপোনালোকে চাব পাৰিব খাই বৈ ওলাই গ'লোঁ আমি। আৰু এতিয়া ডাইৰেক্ট আমি তিনিচুকীয়া আপোনালোকক লৈ যাম আপোনালোকক। আৰু এতিয়া আমি বাছৰ কাৰণে ৱেইটিং কৰি আছোঁ। আৰু ফাইনেলি বন্ধু আপোনালোকে চাব পাৰিব আমাৰ বাছটো আহি গ'ল, দেখুৱাইছোঁ আপোনালোকে চাব পাৰিব। তো আমি এতিয়া গৈ আছোঁ বাছত উঠিবলৈ, আপোনালোকে চাব পাৰিব। তো ফাইনেলি গাইজ বাছত বহুত ভিৰ হৈছে সঁচাকৈ, ইমান ভিৰ মানে ক'বই নালাগে। আৰু মানে আজি পূজা দিনটো সেইটো কাৰণে আৰু অঁ গাইজ ব্লগ বনাইছোঁ বাপৰে গাইজ, পুৰা একদম सिस्टम पार देंगे, सिस्टम पार देंगे। দেখুৱাইছোঁ আপোনালোকক, চিট নাই सीट আছে খালি রে, বাসত সিট আছে কিন্তু খালি নাই। আৰু এটা কথা ক'বলৈ বিচাৰিছোঁ, ভিৰ মাজত ভিডিঅ' কৰিবলৈ বহুত ভাল লাগে সঁচাকৈ। আৰু বাছত যিমান মানুহ আছে তেওঁলোকে চব মোক চাই আছে, ল'ৰাটো কি কৰি আছে, বাই কি কৰিছে, মোবাইল লগত কথা পাতি আছে, মোবাইলটো ধৰি পিনে কথা পাতি আছে, সেনেকৈ মানে ভাবি আছে। আৰু কিছুমানতো হাঁহি আছে, কিছুমান চাই আছে, সেনেকৈ হৈ আছে। ডিম'টিভেট হোৱা নাই মই, তেওঁলোকে গম নাপায় চাগে মই ব্লগ বনাই আছোঁ যে। তো আপোনালোকে চালে নে সঁচা নে মিছা, চবে মোকে চাই আছিলে। আৰু ঠিক আছে গাইজ, ডাইৰেক্ট টাউন ফালে দেখুৱাইছোঁ আপোনালোকক। फाइनली गाइस, भाई आज ऑमलेट नहीं बनाऊंगा, आज तेल का ऑमलेट बनाऊंगा। থানা চাৰিআলি এন্ট্ৰি কৰোঁতে লগ পালোঁ আমি বৰষুণ। কি যে কৰিছে বতৰটো, এবাৰ বৰষুণ দিছে তো এবাৰ ৰদ দিছে, ধৰিব নোৱাৰিছোঁ মানে বতৰটো কি কৰিছে যে। একো নহয়, বৰষুণ দিলেও আপোনাৰ লগত জড়িত থাকে, চাব পাৰিব এইপিনে। হয় ঠিকে শুনিছে আপোনালোকে। আৰু এটা কথা ক'ব বিচাৰিছোঁ, আৰু বৰষুণৰ কাৰণে ইমান মানে ভিৰ লগা নাই। আৰু এইপিনে আপোনালোকে চাব পাৰিব বৰষুণ জোৰকৈ দিয়াৰ কাৰণে আমি চিৰাপতি ৰোড বুলি কয় তাতে ৰখি আছোঁ, চাব পাৰিব, দেখুৱাইছোঁ আপোনালোকক। মোৰ ফ্ৰেণ্ডকেইটাও ৰখি আছে। পিছপিনে আপোনালোকে চাব পাৰিব কিমান জোৰকৈ বৰষুণ দি আছে, দেখুৱাইছোঁ আপোনালোকক। আৰু বেছি দূৰ নহয়, 40 মিটাৰমান হ'ব আৰু খোজ কাঢ়োঁতে। আশা কৰিছোঁ সকলো ভিডিঅ' আপোনালোকে চাব। আৰু এইপিনে আপোনালোকে চাব পাৰিব খেলনা চেলনা দোকানকেইটা লাগি আছে, দেখুৱাইছোঁ আপোনালোকক।
ফাইনেলি গাইছ আমি এণ্ট্ৰি কৰি দিলোঁ শাৰদীয় দুৰ্গা পূজা আৰু চাব পাৰিব ইমান মানুহ ভিৰ লগা নাই বৰষুণৰ কাৰণে। ফাইনেলি বন্ধু আমি পাই গ'লোঁ, আপোনালোকে চাব পাৰিব এইপিনে দেখুৱাইছোঁ আপোনালোকক। আৰু বহুত মজা লাগিছে কিন্তু দেই, সঁচাকৈ বহুত মজা লাগিছে। আৰু এইপিনে আপোনালোকে চাব পাৰিব মোৰ পিছপিনে দেখুৱাইছোঁ আপোনালোকক, চাব পাৰিব কিমান ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিছে। আৰু অলপ এতিয়া ওচৰত লৈ গৈছোঁ আপোনালোকক। ফাইনেলি বন্ধু আপোনালোকে চালে। আৰু এটা কথা ক'ব বিচাৰিছোঁ মই যে প্ৰত্যেক বছৰ ইয়াতে মানে পেণ্ডেল ডিজাইনটো মানে বেলেগ বেলেগ কৰা হয় আৰু খুব ভাল লাগিছে। মানুহ ইয়াতে অলপ ভিৰ আছে আৰু খুব সুখী হৈছোঁ যে মই আজি তিনিচুকীয়াত উপস্থিত আছোঁ। বহুত ভাল লাগিছে সঁচাকৈ, ক'ব গ'লে মানে ভাষা দি বুজাব নোৱাৰিছোঁ। বন্ধু আপোনালোকেতো ভিডিঅ' চাইছে, চেনেলটো যদি নতুনকৈ আহিছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু এতিয়া ভিৰ অলপ বাহিৰ পিনে ওলাইছোঁ। दिखे मुझे तू सिरहानों में किया था के वो भी हम झूला तुझे झुलाएंगे, फूलों से सजाएंगे तुझको, मेहंदी हाथों में लगाएंगे, फूलों से सजाएंगे तुझको, मेहंदी हाथों में लगाएंगे। सावन की रुत है आजा माँ, हम झूला तुझे झुलाएंगे। जने छवि के आँखों फूलों से सजाएंगे तुझको, मेहंदी हाथों में लगाएंगे, फूलों से सजाएंगे तुझको, मेहंदी हाथों। তো গাইজ ফাইনেলি আমি বেছি দেৰি নকৰোঁ, ইয়াৰ পৰা যাব বিচাৰিছোঁ। আৰু হয় ঠিকেই শুনিছে আপোনালোকে, যোনটো আপোনালোকক কৈ গ'লোঁ ঠিকেই শুনিছে আপোনালোকে। আৰু এইপিনে আপোনালোকে চাব পাৰিব ছোৱালী কেইজনী আছে, তেওঁলোকৰ পৰা মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বিচাৰিছোঁ। জানো এতিয়া কি হৈছে, ওচৰত গৈ পিনে আপোনালোকক দেখুৱাইছোঁ। হেল্ল' ছিষ্টাৰ, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা নেকি? गुड़िया को लिया हाथे की आँखी मारी दसा दिल के निशाना। ফাইনেলি গাইছ আমি তাৰ পৰা ওলাই গ'লোঁ আৰু বি আপোনালোকক আগফালে লৈ গৈছোঁ। আৰু বি জেগা জেগা পূজা হৈ আছে, চব দেখুৱাইছোঁ আপোনালোকক। চাই থাকিব মোৰ চেনেলটো। যদি আপোনালোকে নতুনকৈ আহিছে মোৰ চেনেল তেনেহ'লে ছাবস্ক্ৰাইব কৰিব, যাতে আৰু বি আপোনালোকে ভাল ভাল ভিডিঅ' পাই থাকিব। আৰু আশা কৰিছোঁ যে আপোনালোকে মোৰ ভিডিঅ'টো ভাল পাব আৰু সেনেকৈ ছাপোৰ্ট কৰিব বুলি আশা কৰিছোঁ মই। আৰু চেনেলটো যদি আপোনালোকে নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰিব। भाई आज ऑमलेट नहीं बनाऊंगा, आज तेल का ऑमलेट बनाऊंगा। ফাইনেলি বন্ধু আপোনালোকে চাব পাৰিব আমি নপুখুৰী ক্ৰছ কৰিছোঁ আৰু চবে মোক চাই আছে, বান্দাটো কি কৰি আছে কি নহয়, চব মানুহ মোক চাই আছে। মই কেমেৰাৰ লগত কথা পাতি আছোঁ যে, চাব পাৰিব আপোনালোকে। মানুহবোৰ যে মোক চাই আছে নটিচ কৰিছে না সেইটো আপোনালোকে? সেই নটিচ কৰা নাই নেকি? কৰিবা আকৌ নটিচ, তেতিয়াই ভাল লাগিব ভিডিঅ'টো। ইমান মানে কষ্ট দি বনাইছে ভিডিঅ'টো, নটিচ কৰিবা, এইকেইটা নটিচ কৰিবা আপোনালোকে। আৰু ভিডিঅ'টো স্কিপ নকৰিবা, চাই থাকিব আপোনালোকে সকলোকে। हाँ दीदी मेरा बाबू ने खाना खाया कि नहीं? खाया कि नहीं दीदी? हाँ खा लिया? कब खाया? मैं तो खाया नहीं यार, ये तरफ किधर घूम रही हूँ यार। हाँ मैं इधर ही घूम रही हूँ, खाना ही नहीं खाया यार। फाइनली गाइस আমি এতিয়া চব অঞ্চলে গৈছিলোঁ, সঁচাকৈ আপোনালোকে চাব পাৰিব এইপিনে জেগাখিনি আছিলে। তো কি কৰি আছে মানে ভাবিছিলে মানে। তো ফাইনেলি গাইছ আপোনালোকে চাব পাৰিব মই ব্লগে বনাই আছিলোঁ। আৰু সঁচাকৈ এইখিনি মানে একদম চিৰিয়াছলি লৈ গৈছিলে মানে।
ফাইনেলি গাইছ আপোনালোকে চাব পাৰিব ভিতৰ হৈ পিনে আমি ওলাই গ'লোঁ চাৰিআলি দেখুৱাইছোঁ আপোনালোকক। আৰু এটা কথা ক'ব বিচাৰিছোঁ, আপোনালোকে যদি তিনিচুকীয়া আহিলে পূজা চাবলৈ ৰাতি আহিব, ৰাতি বহুত मेरा बाप बदमाश था मैं भी बदमाश ভাল লাগে পূজা চাবলৈ সঁচাকৈ, মানে ক'বই নালাগে মানে কিমান ধুনীয়া লাগে। আমি দিনতে আহিছোঁ আৰু চাবলৈ পূজা। আৰু যদি আপোনালোকে পূজা চাবলৈ আহিছে তিনিচুকীয়াত তেনেহ'লে আপোনালোকে ৰাতি আহিব, ৰাতি বহুত ভাল লাগে, লাইট চাইট জ্বলি থাকে যে বহুত ধুনীয়া, মানে দৃশ্যটো বহুত ধুনীয়া লাগে আৰু চাবলৈ। আৰু এটা কথা ক'বলৈ বিচাৰিছোঁ, তিনিচুকীয়াত পূজা কৰা হয় জেগা আৰু ফাইনেলি আপোনালোকে চাব পাৰিব আমি পাই গ'লোঁ জেগাটো। আৰু জেগাটোৰ নাম হৈছে শ্ৰীপুৰীয়া ৰোড। চাব পাৰিব আপোনালোকে কিমান ধুনীয়াকৈ সজাইছে ইয়াতে। প্ৰত্যেক বছৰ ইয়াত মানে বেলেগ মানে ডিজাইনটো কৰা হয় আৰু শ্ৰীপুৰীয়া ৰোড তিনিচুকীয়া। ফাইনেলি বন্ধু আপোনালোকে চাব পাৰিব কিমান ধুনীয়াকৈ সজাইছে, কিমান ধুনীয়া লাগিছে চাবলৈ, মানে এনেকৈ লাগিছে যে ক'ৰবাত সোমাইছোঁ যেন লাগিছে। আৰু মোৰ পিছপিনে আপোনালোকে চাব পাৰিব মানে মানুহকেইটাও মানে ভিৰ লাগিছে ইয়াতে, আৰু খুব ধুনীয়া লাগিছে, খুব মানে ভাল লাগিছে। চাব পাৰিব আপোনালোকে কিমান ধুনীয়া লাগিছে, দেখুৱাইছোঁ আপোনালোকে চাই থাকিব মোৰ। আৰু আশা কৰিছোঁ যে আপোনালোকে আহিব তিনিচুকীয়া পূজা চাবলৈ। আৰু ভাষা দি মানে বুজাব নোৱাৰিছোঁ আৰু বুজি পাইছে আপোনালোকে। তো ফাইনেলি বন্ধু আপোনালোকে চাব পাৰিব আমি ওলাইছোঁ, বেছি দেৰি নকৰোঁ। আৰু এটা জেগা চাব আছে, তাৰ পৰা ডাইৰেক্ট আমি ঘৰ যাম। তো ভাল লাগিব চাব আপোনালোকে, সকলোৱে ভিডিঅ' শেষলৈকে চাব আপোনালোকে। আৰু এই বৰষুণটো মানে ডিষ্টাৰ্ব দিছে, ওলাওঁতে বৰষুণ পাই গ'লোঁ আমি লগ। চাব পাৰিব আপোনালোকে বৰষুণ মানে টিপি টাপাত দি আছে আৰু কি যে ক'ম আপোনালোকক, বৰষুণৰ কাৰণে মানে ইমান মানুহকেইটাও ভিৰ লগা নাই। আপোনালোকে চাব পাৰিব বৰষুণ মানে পুৰা স্পীড আহি আছে। और मेरे बाबू ने खाना के आए कि ऑटो तो नहीं मालूम दिया, अभी मैंने चाहते बतरटो चाहते ऊपर फाले अपने पूजा रकम लगे सचाके दे पूजा रकमे लगे। और चाब पार अपने गोटे एकदम मैं बरखुण तो मैं तिती आसो बरखुण तिती आसो सचाके दे बरखुण तिती आसो अपनों कारण मैं इन कष्ट कर नकरिलो। दादा अपना नाम अभिषेक क्या लेके तो दादा लग तो फाइनेली बंधु और एक जगह যাব বিচাৰিছোঁ আপোনালোকে চাব পাৰিব। এইপিনে গাড়ী মটৰ অলপ ভিৰ লাগিছে আৰু মাঝে মাঝে বৰষুণটোৰ কাৰণে মানে কি যে কম আপোনালোকৰ, বৰষুণৰ কাৰণে এনেকৈ হৈছে। চাব পাৰিব আপোনালোকে এইপিনে পুৰা ভিৰ আছে, দেখুৱাইছোঁ আপোনালোকক আগফালে গৈছে। আপনারা চালে তাতে আমি দেখুৱাম আপোনালোকক চাই থাকিব মোৰ চেনেলত। पार देंगे सिस्टम पार देंगे। বৰষুণৰ কাৰণে মানে অলপ বেয়া লাগিছে সঁচাকৈ যে আৰু এইপিনে যোনটো আপোনালোকে চাইছে যে এইকেইটা চব লাইটে হয়, লাইটৰ কাৰণে দিয়া হৈছে, চাব পাৰিব আপোনালোকে। আৰু এইপিনে আমাক সোমাব নিদিলে, তো আগফালে যাব লাগিব আপোনালোকক। আগত যে যোনটো আপোনালোকে চালে গেটটো যে সেইটো এক্সিট গেট আছিলে আৰু এইটো এন্ট্ৰি গেট হয়, আপোনালোকে চাব পাৰিব। ফাইনেলি আমি সোমাই গ'লোঁ ভিতৰত, চাব পাৰিব আপোনালোকে। ইয়াতেও কিমান ধুনীয়া লাগিছে চাব পাৰিব আপোনালোকে, দেখুৱাইছোঁ চব দৃশ্য আপোনালোকক দেখুৱাইছোঁ, চাই থাকিব। ফাইনেলি বন্ধু আপোনালোকে বাহিৰৰ দৃশ্যটো চালে আপোনালোকে। আৰু এতিয়া আমি উঠিছোঁ আৰু এইপিনে চিৰি বনাই আছে, চালে নহয় আপোনালোকে। আৰু এইপিনে ভিতৰ পিনে আপোনালোকে লৈ যাম, চাই থাকিব মোৰ চেনেলটো MG অফিচিয়েল ব্লগ। যদি আপোনালোকে নতুনকৈ আহিছে মোৰ চেনেলত তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, যাতে আৰু আপোনালোকে ভাল ভিডিঅ' পাই থাকিব। আৰু বহুত ভাল লাগিছে সঁচাকৈ, ক'ব গ'লে ইমান ধুনীয়া লাগিছে, চাব পাৰিব আপোনালোকে। মানে এনেকৈ লাগিছে কিবা মানে গুফাত সোমাইছোঁ যেন লাগিছে সঁচাকৈ, মানে কি যে ক'ম আপোনালোকক, কেনেকৈ বুজাম, মানে ভাষা দি বুজাব নোৱাৰিছোঁ সঁচাকৈ দেই। আৰু সঁচাকৈ চাইছেনে আপোনালোকে কিমান ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিছে, কিমান হেভি কৰা হৈছে, সেইটোৱে চক আপোনালোকে। আৰু ক'ব গ'লে ইমান মানুহ ভিৰ লগা নাই, ৰাতিয়ে ভিৰ মাৰিব মানে। আৰু আছে তথাপি আছে ভিৰ আছে, চাব পাৰিব আপোনালোকে। চব পিনে মানে দৃশ্যটো দেখুৱাইছোঁ আপোনালোকক, চাই থাকিব চেনেলটো মোৰ MG অফিচিয়েল ব্লগ। আৰু হয় আপোনালোকৰ কাৰণে মই বহুত কষ্ট কৰিছোঁ, আশা কৰিছোঁ মই আপোনালোকে মোৰ মানে ভিডিঅ'টো ভাল পাব, যাতে আৰু মানে ভাল ভিডিঅ' মই বনাবলৈ মানে চেষ্টা কৰিম। আৰু সকলোৱে অসমবাসী ৰাইজ শাৰদীয় দুৰ্গা পূজা শুভেচ্ছা জনাইছোঁ।
আৰু কি যে ক'ম আপোনালোকক, কি ধুনীয়া কি প্ৰকৃতি লাগিছে দেই সঁচাকে ক'ব গ'লে টাউন ফিনে বহুত ভাল লাগে পূজা চাবলৈ, দুৰ্গা পূজা গম পাই আপোনালোকে। চবতকৈ ডাঙৰ পূজা আমাৰ এইটোহে দুৰ্গা পূজা, শাৰদীয় দুৰ্গা পূজা বুলি কয় ন, বুজি পাইছে? শাৰদীয় মানে বুজি পাইছে আপোনালোকে। जोत माँ जगा के চাব পাৰিব গাইছ, এইখিনি প্ৰসাদ দি আছে, চাব পাৰিব আপোনালোকে। গোটেই দৃশ্যটো দেখুৱাইছোঁ আপোনালোকক, চাব পাৰিব। এইখিনিও দি আছে প্ৰসাদ আৰু এইখিনিও দি আছে প্ৰসাদ। আৰু এইপিনে আপোনালোকে চাব পাৰিব মোৰ ফ্ৰেণ্ডকেইটা ফটো চটো তুলিছে আৰু খুব ভাল লাগিছে। ময়ো তুলিলোঁ ফটোকেইটা, খুব ভাল লাগিলে, খুব ধুনীয়া লাগিলে। আমি তিনিচুকীয়াত উপস্থিত আছোঁ পূজা চাবলৈ আৰু ইয়াৰ পৰা ডাইৰেক্ট আমি ঘৰ যাম, নহ'লে পাছত আমি গাড়ী চাড়ী নাপাওঁ, সেইটো কাৰণে ইয়াৰ পৰা ডাইৰেক্ট আমি ঘৰলৈ যাম। सवार होके आजा शेरा वाली, शेरा वाली माँ जोता वाली, शेरा वाली माँ जोता वाली। আৰু এইপিনে আপোনালোকে চাব পাৰিব চিৰাপতি ৰোড ইয়াতো কৰা হৈছে। চৰি, আমাৰ দেৰি হৈছে, সেইটো কাৰণে সোমাব নোৱাৰিছোঁ। তো গতিকে আমি তিনিচুকীয়াৰ ভিডিঅ' ইয়াতে সমাপ্ত কৰিছোঁ। ভিডিঅ'টো যদি ভাল পালে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ' এটা লাইক কৰি দিব। থেংক ইউ গাইজ। रखियो मलाज इन